আজি মই আপোনালোকৰ সৈতে এটা বিউটি সিক্ৰেট শ্বেয়াৰ কৰিম। আপোনালোকে বিয়া, বাৰ্থডে পাৰ্টি অথবা যিকোনো অনুষ্ঠানলৈ যোৱাৰ আগতে যদিহে এই বিউটি সিক্ৰেটটো ব্যৱহাৰ কৰে তেন্তে আপোনালোকে দেখিছেনে মোৰ মুখখন কেনেকৈ গ্লোয়িং কৰিছে আৰু আপোনালোকৰো মুখখন তেনেকৈ গ্লোয়িং কৰিব আৰু বহুত বেছি ভাল ৰিজাল্ট পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু আমাৰো ভালেই। আজি আপোনালোকৰ বাবে মই এটা বহুত বেছি ভাল ফেচ মাস্ক লৈ আনিছোঁ। আপোনালোকে এই ফেচ মাস্কটো যদিহে লগায় তেন্তে আপোনালোকৰ স্কিনখন একদম মানে ইনষ্টেণ্ট লগালগ আপোনালোকৰ স্কিনখনৰ পৰিৱৰ্তন দেখা পাব। যিহেতু আমি মহিলাসকলে নিজে সাজি কাচি ভাল পাওঁ আৰু বিয়া, বাৰ্থডে পাৰ্টি অথবা যিকোনো অনুষ্ঠানলৈ যোৱাৰ আগতে আমি নিজকে সজাই পৰাই ভাল পাওঁ, নহয়নে? গতিকে আপোনালোকে বিয়া অথবা যিকোনো অনুষ্ঠানলৈ যোৱাৰ আগতে যদিহে এই মাস্কখন লগাই যায় তেন্তে আপোনালোকৰ স্কিনখন লগালগ মানে পৰিৱৰ্তন দেখা পাব, বহুত বেছি উজ্জ্বল হৈ পৰিব। আৰু এই ফেচ মাস্কখন বনাবৰ বাবে আমাক মাত্ৰ দুটা বস্তু লাগে আৰু সেই দুটা বস্তু আপোনালোকৰ ঘৰতে আছে, পাকঘৰত আছে। গতিকে একো চিন্তা নাই, কৰবালৈ ওলাই যোৱাৰ আগতে এই ফেচ মাস্কখন এবাৰ লগাই চাওক। আজি মই লগাই দেখাম আৰু লগতে এফালে যাব লগাও আছে, আপোনালোকক দেখাম মই সকলো। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ অকণো পলম নকৰাকৈ। ফেচ মাস্কটো বনাবৰ বাবে আমাক প্ৰথমে লাগিব মৌজোল, আৰু মৌজোল আমাৰ স্কিনৰ বাবে বহুত বেছি দৰকাৰী। আপোনালোকে বাৰু জানেনে মৌজোল ব্যৱহাৰ কৰিলে আমাৰ মুখখনৰ বহুত বেছি বেনিফিট হয়? সেইবোৰ কি আপোনালোকক জনাম বাৰু। প্ৰথমে আমাক এনেদৰে এটা চাফা বাতি লাগিব আৰু বাতিটোত এতিয়া আমি দি দিম মৌজোল, আৰু মৌজোল মই দি দিছোঁ 2 চামুচ। আপোনালোকে এনেদৰে দিব আৰু মৌজোল দিয়াৰ পাছত আৰু এটা বস্তু এড কৰিব লাগিব, মানে মাত্ৰ দুটা বস্তু বুলি কৈছিলোঁ যে, এয়া দেখিছেনে হালধি। আৰু হালধি আমাৰ স্কিনৰ বাবে কিমান বেছি ভাল আপোনালোকে মানে জানিলে আচৰিত হৈ পৰিব। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এই দুটা বস্তু এতিয়া ভালকৈ মিক্স কৰিম। মৌজোল আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। মৌজোল ব্যৱহাৰ কৰিলে আমাৰ স্কিনখন হাইড্ৰেট হৈ থাকে, মইশ্চাৰাইজ হৈ থাকে আৰু লগতে ছানবাৰ্ণৰ পৰা ৰক্ষা কৰে, মুখখন বগা কৰাত সহায় কৰে, মুখত থকা দাগসমূহ নাইকিয়া হয়। গতিকে মৌজোল কিমান বেছি ভাল বাৰু আপোনালোকে ভাবি চাওকচোন এবাৰ। আৰু এয়া দেখিছেনে মই ভালকৈ মিক্স কৰি দিলোঁ আৰু ইমান ধুনীয়াকৈ মিক্স হৈছে দেখিছেনে। এনেদৰে আপোনালোকে এটা পেষ্ট বনাই ল'ব। তাৰপিছত মুখখন আপোনালোকে ধুই আহিব। মই খালী পানীৰে ধুলোঁ, আপোনালোকে ফেচ ৱাছো ইউজ কৰিব পাৰে। আৰু এতিয়া মই এইখিনি মুখখনত লগাম আৰু আপোনালোকে দেখিছেনে আমাৰ অনুভৱো আহি গ'ল। আৰু এতিয়া মই ব্ৰাছ এডালৰ সহায়ত এতিয়া মুখখনত লগাম। আপোনালোকক দেখাই আছোঁ কেনেকৈ লগাওঁ। এয়া দেখিছেনে এনেদৰে মই এতিয়া লগাবলৈ আৰম্ভ কৰি দিছোঁ। আৰু এটা কথা আপোনালোকক এতিয়া জনাই থওঁ যে হালধি আমাৰ স্কিনৰ বাবে কিমান বেছি ভাল। হালধি ব্যৱহাৰ কৰিলে আমাৰ স্কিনখন বগা হৈ পৰে, স্কিনখন স্মুথ হয়, পিগমেণ্টেশ্যন নাইকিয়া হয় আৰু লগতে কিছুমানৰ যে স্কিনটো খজুৱাই, মানে মুখত খজুৱতি হয়, সেই খজুৱতিসমূহ নাইকিয়া হয়। গতিকে আপোনালোকে নিয়মিত হালধি ব্যৱহাৰ কৰিবই লাগে। আৰু এয়া দেখিছেনে মই ভালকৈ লগাই দিলোঁ আৰু অনুভৱে একদম বেছি ওচৰৰ পৰা চাইছে মানে দেখিছেনে। আৰু এনেদৰে লগাই হোৱাৰ পাছত মই এতিয়া কিমান সময় ৰ'ব লাগিব আপোনালোকক জনাই আছোঁ। এনেদৰে লগাই হোৱাৰ পাছত এতিয়া মই 20 মিনিট সময় ৰ'ব লাগিব। আৰু এয়া দেখিছেনে এতিয়া 20 মিনিট সময় হৈ গ'ল আৰু এতিয়া মই এইখিনি আঁতৰাই দিম। প্ৰথমে এখন কাপোৰ অথবা টিচুৰ সহায়ত এনেদৰে আপোনালোকে আঁতৰাই ল'ব আৰু তাৰপিছত মুখখন ধুই আহিব। মই এয়া মুখখন ধুই আহিলোঁ আৰু এয়া চাওকচোন অকণমান বগা লাগিছেনে বাৰু। আৰু এতিয়া দেখিছেনে মই এয়া অকণোৱে মই একো লগোৱা নাই মুখত, কিন্তু কিমান বগা হৈ পৰিলে দেখিলেনে। আৰু এতিয়া মই এইটো দেখিছেনে ছানস্ক্ৰীণ লগাম আৰু অকণমানেই লগাম, এনেদৰে ডট ডট কৰি গোটেই মুখখনতে এতিয়া মই ছানস্ক্ৰীণটো লগাই দিম। আমাৰ স্কিনৰ কাৰণে ছানস্ক্ৰীণ কিন্তু বহুত বেছি দৰকাৰী, আপোনালোকে লগাবই আৰু ভালকৈ লগাই দিব। তাৰপিছতে আপোনালোকক ভাল ৰিজাল্টটো দেখাই আছোঁ। আৰু এয়া লগাই হৈ গ'ল মোৰ। আৰু এয়া চাওকচোন মোৰ স্কিনখন কিমান বেছি গ্ল'য়িং কৰিছে বাৰু। আপোনালোকে সঁচাকৈ কওকচোন, দেখিছেনে ইমান ধুনীয়া ছফ্ট গ্ল'য়িং। সঁচা কথা কৈছোঁ, মই অকল ছানস্ক্ৰীণটো ঘঁহিছোঁ আৰু একো ঘঁহা নাই। আৰু ক'ৰবালৈ যোৱাৰ আগতে আপোনালোকে এই ফেচ মাস্কখন লগাই যাব, দেখিব আপোনালোকৰ মুখখনৰ উজ্জ্বলতা কিমান ঘূৰি আহিব।